মুৰাদ ভাই কি আৰু বেলেগ আৰ্টো কৰা নমস্কাৰ বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আজি এটা বেলেগ ধৰণৰ ব্লগ হ'ব এইটো বহুত দিনৰ পৰা ভাবি থকা বস্তু এটা আজি বনাব গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক গম পাব কি বনাব গৈ আছোঁ ক'ত বনাব গৈ আছোঁ বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ अब चल जाने दे जो भी बीत ओ जगह ताने दे उनकी सुने ना देखो सावन आए रे मन हंसाए मितवा और सारी उम्र ना गवा दे मितवा क्यों सोचे बादल भरे हैं जबकि वो तो रुके हैं क्योंकि बारिश तो आनी है ना मेरे रांझना बता देना बता देना গাইজ ফাইনেলি আহি পালোঁ এয়া টেটু বনোৱা ৰাস্তাটো মই দেখাই দিওঁ আপোনাক দোকানটো কোনডোখৰত আছে এইটো তাৰ বেনাৰ এইটো বেনাৰ তাৰপিছত ফ্ৰণ্টত মংগলদৈ হাৰ্ডৱেৰ আছে আৰু এইপিনে আপোনালোকৰ ফ্ৰণ্টত মংগলদৈ হাৰ্ডৱেৰ আৰু এইপিনে NN নাৰুতাৰ দোকান এখন NN ফেশ্বনৰ ছাইডৰ ৰাস্তাটোদি সোমাই গ'লোঁ ছাইডৰ ৰাস্তাটোদি সোমাই যায় তেতিয়া পাই বলক মোৰ লগত আপোনালোকক দেখাই আছোঁ এইটো নাৰুতাৰ দোকানটো ইয়াতে এখন বেনাৰ আছে এইটো মুৰাদ টেটু মুৰাদ এইখন ষ্টুডিঅ'খন এইটো ষ্টুডিঅ' এই ভাই কেনেকুৱা ভাই বহুত দিনৰ পৰা ফোন কৰি আছিলোঁ এইটো টেটু বনোৱাটো দোকানখন এখন মানে দোকান বুলি ক'লে ভুল হ'ব পাৰ্লাৰটো টেটু বনোৱা পাৰ্লাৰটো এইটো আৰু মই গাইছ ইয়াতে বনাম বুলি ভাবি আছোঁ ইয়াতে এইখিনিত বনাম বুলি ভাবিছোঁ হনুমান বাবাৰ ফটো এটা আৰু মুৰাদ টেটু বুলি ক'লে চবেই চিনি পায় মুৰাদ ভাই কোনটো বনাই দিবা মোক আজি বনাম তোমাৰ হনুমানৰ ফেচ এইটো বনাব গাইজ কেনেকুৱা লাগিব কমেণ্টত জনাব এইটো মুৰাদ আৰু আপোনালোকে বনাব ইয়াতে মই যদি বাকীখিনি পিছত দেখাই আছোঁ কি চব কৈ আছোঁ কেনেকৈ কি ৰেটটো টেটুৰ ৰেট কেনেকুৱা কি চব কৈ আছোঁ এয়া মোৰ টেটু যিটো বনাব সেইটো ৰেডি কৰিছে বনাই একদম 3D টেটু বাকী ৰেটখিনি মই আপোনালোকক কৈ আছোঁ ইয়াৰ লগত একেলগে আলোচনা কৰি ক'ম মই ফাৰ্ষ্ট বনাই লওঁ আৰু মোৰ অলপ ভয় লাগিছে ভাই লিখাব নেকি কিবা তোমালোকে কিবা মেডিচিন দি লোৱা নেকি তোমালোকে মানে বেজিটো নহয় কিবা কৰিব বোলে গাইজ আহক মোৰ অলপ ভয় লাগি আছে কিন্তু কি কয় বাবা ভক্তটো হনুমান ভক্ত বনাম বুলি ভাবি আছোঁ সেইটো কাৰণে বনাব আহি গ'লোঁ ঠিক আছে আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে চাই থাকক কেনেকৈ বনায় কি বনায় অলপ ভিডিঅ' কৰি দেখুৱাম কেইটামান ফুটেজ দেখুৱাম আপোনাৰ লগত আৰু ইয়াৰ লগত ভালকৈ কেনেকুৱা কি ইঞ্চ পাৰ ইঞ্চ না কেনেকুৱা কি গুৱাহাটীততো বহুত পাৰ ইঞ্চ 500-600 এনেকৈ লয় বাৰু ইয়াত তাত অলপ ৰেটটো বহুত কম হয় ভাল হয় কম দামত ভাল খানা যে পায় বুলি কয় ইয়াতে পায় সেইটো মই দেখুৱাম আৰু গোটেইখিনি ক'ব ডিটেইলছত ক'ব ঠিক আছে ভিডিঅ'টো লাষ্টলৈকে আপোনালোকে চাই থাকক গানটো অকণমান লগাই দিয়া লগাই দিলে আৰু আঠা চাঠা লগাই হনুমানটো বহাই দিলে বাৰু এতিয়া বেজি দিব ভয় লাগি আছে ক'ত দুখ পাওঁ নেকি ভয় লাগি আছে ই এতিয়া নাপাম বুলি কৈছে কিবা কৰে ইটো নাপাম বুলিয়ে ক'ব তাকে ভয় লাগি আছে এইটো চেটো হ'ব আপোনালোকে চাই লওক কমেণ্টত জনাব আৰু ইয়াত আহক বৰ্তমান দৰঙৰ নাম্বাৰ 1 টেটু আৰ্টিষ্ট ৰেংকিং থাকিব পাৰে আসামতো কিন্তু গোটেই আসামটো গম পোৱা নাই কিন্তু বহুত ভাল টেটু বনায় চাওক ভিডিঅ'টো শেষলৈকে চাই থাকক কেনেকৈ বনাই মই দেখুৱাম যদি পাৰোঁ যদি বিষাই নোৱাৰিম আৰু দেখুৱাবলৈ
ঠিক আছে গাইজ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আজিলৈকে কেইবছৰ হ'ল সেইটো বনোৱা মোৰ 10 years plan মানে 2012 মই গুৱাহাটীৰ পৰা ওলাই আহিলোঁ বিশ্বনাথ চাৰিআলি দিলোঁ বিশ্বনাথ চাৰিআলিৰ তেজপুৰ কৰিছোঁ তেজপুৰটো কৰিছে ন মানে তোমাৰ গুৰু হিচাপে টনি পাকিজ চাপি গুৰু হিচাপে নহয় তেখেত গুৰুৱে তেখেত গুৰু তেখেত দোকান বাৰু দোকান নেকি টনি নাছিলে দোকান ক'ত আছিলে তেখেত মঙলদৈ টনি বুলি চবে টনি ন নামটো শুনিছোঁ মানে এইটো কি আছিলে সেয়া গাইজ তেখেতৰ আত্মাৰ চিৰশান্তি লাভ কৰক 2 নম্বৰতে টনিৰ পৰা শিকিছিলে মুৰাদে আজি মোক বনাই আছে মোৰ অলপ ভয় লাগি আছে দে আৰু হনুমানক চিন্তি ঈশ্বৰক চিন্তি বনাই লওঁ নেকি জয় শ্ৰীৰাম জয় বজৰংবলী অলপ আছে বস্তুটো বিষটো অকণমান আছে তাৰপিছত আৰম্ভণিটো আচলতে নাইকিয়া মানে অকণমান বিষাইছে বেজি দি আনি আছেতো গাইজ প্ৰায় 40-45 মিনিটছৰ পিছত এইটো কি আছিলে আউটলাইনটো হৈ গ'ল এতিয়া ভিতৰত আণ্ডাৰ এইটো কি আছিলে তাৰমানে কি বুলি কয় এই শ্বেডো কালাৰ এইবিলাক হ'ব মোটামুটি আৰু 1 ঘণ্টামান লাগিব কৈছে আমাৰ আৰ্টিষ্টে কৈছে সেইটো আৰ্টিষ্টজনে কৈছে মানে মুৰাদে আকৌ আপোনালোকক দেখুৱাওঁ প্ৰায় 50% হ'ল নেকি আউটলাইনিং হৈ গ'ল সেইটোতো কিমান পাৰ্চেণ্ট হৈছে 50% হয় সেইটোতো প্ৰায় 50% হৈছে ই দেখুৱাই দিব আপোনালোকক ডিজাইনটো কেনেকুৱা হ'ল আৰু ক'ব এতিয়ালৈকে চাই অলপ পেইণ্ট কৰিছে গাইজ কিন্তু ইমানো নকৰে কিন্তু কিবা এটা মেডিচিন দিয়ে ই আহক আপোনালোকে বনাব গাইজ ফাইনেলি বেজি খোচন বন্ধ হৈ গ'ল এয়া 1 ঘণ্টা মিনিমাম 1 ঘণ্টা 45 মিনিটত ক্লিয়াৰ চাব মন গৈছে নেকি আপোনালোকক দেখুৱাম নেকি কমেণ্টত জনাব কেনেকুৱা হৈছে সেইটো 1 ঘণ্টা 45 মিনিটত হনুমান বাবাক আঁকি দিলোঁ ইয়াতে ভক্ত হনুমান হয়তো ঠিক আছে সেইটোতো আপোনালোকক দেখুৱাওঁ ৰেডি 1 2 চাবনে ঠিক আছে চাই লওক সেইটো My God! Hey guys, finally চব হৈ গ'ল কিবা দেখোন প্লাষ্টিক এনেকৈ মেৰিয়াই দিলে হয় এনেকুৱা চুলি লাগিব বুলিকে আৰু ইয়াতে বেবী অইল অলপ সানিব দিছে গাইজ কেনেকুৱা লাগিছে কমেণ্টত জনাওক মোৰতো ভালে লাগিছে আৰু যিহেতু বাবাক ভক্ত বাবাক চিৰদিনৰ বাবে বনাই দিলোঁ মৰিলেও একদম লগতে যাব এইটো জ্বলি যাব বাবাৰ ফটোখনো মৰিলে লগতে জ্বলি যাব হনুমান বাবা আৰু মুৰাদ ভাইক কিমান কেনেকৈ থেংকছ ক'ম মই এইটো ভাবি পোৱা নাই বহুত দিনৰ সপোন এটা আছিলে হনুমান বাবাক ইয়াতে বনাম বুলি এইটো এটা গাইজ ফাইনেলি বনাই দিলোঁ আৰু কিমান ভাল লাগিছে মনটো আজি গম পোৱা নাই হাতখন অকণমান পেইন হয় গাইজ কিন্তু ইমানো নহয় সহ্য কৰিব পাৰি 1 ঘণ্টা 45 মিনিট টাইম এটা ল'লে মুৰাদ ভাইয়ে বনাই দিলে বহুত দিনৰ সপোন এটা বনাম বুলি ভাবি আছিলোঁ হৈ গ'ল বেছি লোৱা নাই কিন্তু ইমান এটা দামো নহয় আপোনালোকে বনাব পাৰিব মুৰাদ ভাই একদম থেংকছ ভাই বহুত থেংকছ আৰু কোৱা মোৰ ভিডিঅ' চাই যদি কোনোবা যদি তোমাৰ এটা টেটু বনাবলৈ আহে কেনেকুৱা ৰকমত কি তাৰমানে কি ডিছকাউণ্ট ঠিক আছে অকল ক'লে ক'ব তোমাৰ ভিডিঅ' চাই আছে তাৰপিছত তোমাক ডিছকাউণ্ট কিমান হয় আৰু 100% লেছ কৰিম থেংক ইউ মুৰাদ ভাই আৰু মোৰ ভিডিঅ' চাই যদি আপোনালোকে ইয়াতে যদি আহিলে মুৰাদ ভাই কিবা এটা ডিছকাউণ্ট দিব আৰু 2 নম্বৰতে মুৰাদ ভাই এটা আৰ্ট বহুত ভাল স্কিল এটা আছে টেটুটো এটা স্কিল 2 নম্বৰতে ঘৰতো ৱাল পেইণ্টিঙো কৰে আৰু কিবা পেইণ্টিং কৰে নেকি পেইণ্টিং মানে পেইণ্টিং নহয় গ্ৰাফিটি বুলি কয় গ্ৰাফিক্স পেইণ্টিং তাৰমানে আজিকালি যিটো বৰ্তমান ট্ৰেণ্ডত চলি আছে স্প্ৰে কালাৰ সেইটো মুৰাদ ভাইয়ে কৰে মই দেখুৱাই দিওঁ এইটোতো এটা জাষ্ট নমুনা তেখেতে আগতে মই বহুত দিনৰ পৰা চিনি পাওঁ বনাইছে এনেকুৱা বহুত হোটেলতো দেখা পাইছে এইটো যাতে আৰু ডাঙৰ কৰি এনেকৈ ফটো যে উঠে যে মানুহে এনেকৈ দেখা পাইছে এনেকুৱা গ্ৰাফিক্স দেখা পাইছে এইটো মুৰাদ ভাই নিজে বনাইছে আৰু বহুত জেগাত বনায় আৰু মুৰাদ ভাই দোকানখনটো আপোনালোকক এড্ৰেছত মই দেখাই দিলোঁ আমাৰ নাৰুদাৰ দোকানৰ NN ফেশ্বন চবে মংগলদৈত চিনিয়ে পায় তাৰ ছাইডৰ গলিটোতে আহিব লাগে আৰু মুৰাদ ভাই ষ্টুডিঅ'টো মই দেখাইছোঁৱে সেইটো ষ্টুডিঅ'টো
ঠিক আছে মুৰাদ ভাইক কণ্টেক্ট কৰক আৰু মই ভিডিঅ'টো ডেছক্ৰিপশ্যনত মুৰাদ ভাই নাম্বাৰ দি দিম আৰু লোকেশ্যনটো দি দিম আৰু ইয়াতে স্ক্ৰীণতো মই নাম্বাৰটো আহিব মই দি দিম ইয়াতে আপোনালোকে মুৰাদ ভাইক কণ্টেক্ট কৰি আহিব আৰু মোৰ ভিডিঅ' চাই যদি অহা বুলি কয় তেতিয়াহ'লে মুৰাদ ভাই ডিছকাউণ্ট দিব ঠিক আছে ভিডিঅ'টো গাইছ আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ আৰু আহক আপোনালোকে ইয়াতে সমাপ্ত কৰিলোঁ আৰু যোনে যোনে মোৰ ভিডিঅ'ত মোৰ নতুনকৈ চাইছে প্লিজ গাইছ এটা লাইক ছাবস্ক্ৰাইব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো যিমান পাৰে আমাৰ মংগলদৈ ল'ৰাবিলাকক একদম শ্বেয়াৰ কৰি দিয়ক যাতে মুৰাদ ভাই তাত আহে আৰু টেটু বনাবলৈ ঠিক আছে গাইছ ভিডিঅ'টো আজি ইমানতে সমাপ্ত জয় অসম জয় ভাৰত